আজি আমি গণিত বিষয়টো কিদৰে পঢ়িলে ভাল নম্বৰ পাব পাৰি সেই বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি লওক, কাৰণ ইয়াত মেট্ৰিক পৰীক্ষাৰ কথাৰ লগতে পৰীক্ষাত নম্বৰ পোৱা কৌশলৰ কথা আলোচনা কৰা হয়। গতিকে নমস্কাৰ বন্ধুসকল, মোৰ নাম মিন্ময় আৰু আপোনালোকক আদৰিছোঁ এডুকেশ্যনেল গুৰু। প্ৰথমতে তোমালোকে বা বহুতো ছাত্ৰ ছাত্ৰীয়ে গণিত বিষয়টো টান পায়। আচলতে টান বুলি কোনো কথাই নাথাকে, ই হ'ল মনৰ এটি ভাৱহে। সেয়েহে তোমালোকে গণিত বিষয়টো সহজ বুলি ভাবি চোৱা আৰু চাবা সঁচাকৈ তোমাৰ গণিত পঢ়িবলৈ মন যাব। দ্বিতীয়তে, তোমালোকে গণিতৰ সকলোবোৰ অনুশীলনীৰে এটি বা দুটি অংক প্ৰেক্টিছ কৰা। ফলত সময় ৰাহি হোৱাৰ লগতে পৰীক্ষাত ভাল নম্বৰ পাবলৈ মন মেলিব পাৰিবা। তৃতীয়তে, বহুতো ছাত্ৰ ছাত্ৰীয়ে গণিতৰ সূত্ৰ উপপাদ্য আদি পঢ়িলে মনত নাথাকে বা দুদিনত পাহৰি যায়। সেয়ে সূত্ৰ উপপাদ্যবোৰৰ বাবে বেলেগ বহি বনাব লাগে, যাতে পাহৰি গ'লেও বহীখন চালে আকৌ পুনৰাবৃত্তি হয়। চতুৰ্থতে, যিবোৰ সূত্ৰ পঢ়িলেও মনত নাথাকে সেইবোৰ ডাঙৰকৈ লিখি বেৰত ওলমাই থ'ব পাৰি। ফলত মনত ৰখাত সহজ হ'ব। পঞ্চমত, তোমালোকে মিনিং মডেল কিনি পঢ়াতকৈ টেক্সটবুকখন পঢ়িবা, কাৰণ পৰীক্ষাত প্ৰশ্ন গণিত কিতাপৰ পৰাহে আহিব, মিনিং মডেল আদিৰ পৰা নহয়। শেষত ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব। ধন্যবাদ।